Hello everyone, good morning. আজি একদম ভিডিওটো তাৰমানে ৰাতিপুৱা উঠি আৰম্ভ কৰিছো আৰু এতিয়া সময় হৈছে 5:25 ৰাতিপুৱা 5:25 হৈছে আজি যেহেতু সোনকালে উঠিলো আৰু ভাবিলো কি একদম উঠি পেলাই ভিডিওটো আৰম্ভ কৰিয়ে দিও বুলি নহলে দেৰি হৈ গলে মানে থাকিয়ে যায় হেতু কাৰণে আৰু এতিয়া মই মুখ সুখ ধুৱাই নাই উঠি পেলাই একদম প্ৰথমে আহিছো ঘৰৰ আগফালে মানে একদম উঠি আহিয়ে ঘৰৰ সন্মুখতে আমাৰ নিজৰ ঘৰৰ নামঘৰখন আকৌ এইফালে গেটৰ ফালে আহি পেলাই ৰাইজৰ নামঘৰখন মানে ইমান ধুনীয়া এটা পৰিৱেশ নহয় এইফালে দেখা পাইছে আপোনালোকে এইখন আমাৰ ঘৰৰ সন্মুখত আছে ৰাইজৰ নামঘৰ আৰু এয়া শেৱালি ফুলজোপা মানে ৰাতি হলে মানে পুৰা ধুনীয়াকে ফুলি থাকেতো ৰাতিপুৱা সময়ত একদম পুৰা তলফালে বগাই থাকে কিন্তু খুৰীয়ে মানে এতিয়া খুৰী পিছফালে ঝাৰু মাৰি আছে যে খুৰীয়ে এটা মানে মুটকেও আগত উঠি পেলাই তাৰমানে ফুলখিনি বুটলি পেলাই এতিয়া আকৌ চোতাল খাৰি আছে শেৱালি ফুলজোপা সব ফুল এতিয়াও সৰি যোৱা নাই বহুত ফুল এয়া গছতে লাগিয়ে আছে আৰু ওপৰ ফালেও আছে বহুত পুৰা গছজোপাতে এতিয়াও বহুতখিনি ফুল আছে এইখিনিতো একদম তলতে যে একদম দেখাবলৈ কাৰণে ধুনীয়া হৈছে আৰু এইখিনি অলপ পাছত বাৰু সৰি যাব এনেও কিছুমান ফুল ওপৰৰ পৰা খৰি পেলাই এনেকে তলতে আহি পেলাই ৰখি আছে এয়া পাতবিলাকৰ ওপৰত ৰখি আছে এয়া দেখিছে এয়াটো খৰি গল কিন্তু পাতৰ ওপৰতে লাগি ৰখি আছে আকৌ এই গছজোপাৰ ওপৰত চাওকচোন এই গছজোপাৰ ওপৰত শেৱালি ফুলজোপা পৰি পেলাইকে দেখিবলৈ ধুনীয়া হৈ আছে বা এফালে তলত এই তলফালে ঢেৰ সোমাই গৈছে ফুলবোৰ এইখিনি ইয়াতো মানে শেৱালি ফুলখিনি গোটেই পৰিছিলতো মানে তো গছজোপা একদম দেখাত ধুনীয়া লাগি আছে আৰু যিহেতু মানে ভালকে পোহৰ হোৱা নাই যে হেতু কাৰণে মোৰ মানে কেমেৰা কোৱালিটিটো ইমান এটা ভাল অহা নাই কাৰণ ভালকে পোহৰ হোৱাই নাই মানে আৰু অলপ পিছতহে ভালকে পোহৰ হ'ব তেতিয়া তাৰমানে কেমেৰাটো মানে বেছি কেমেৰা কোৱালিটিটো বেছি ভাল হ'ব আৰু এতিয়া অকমান ধোৱা আন্ধাৰ টাইপ হৈ আছে কাৰণ ৰ'দ ওলোৱা নাই আৰু তাৰ উপৰি ভালকে পোহৰটো হোৱা নাই ন হেতু কাৰণে অলপমান মানে তেনেকুৱা হৈ আছে আৰু দেখা পাইছে আমাৰ ঘৰৰ লাইটবোৰ এতিয়ালৈকে অফ কৰাই নাই লাইটবিলাক অফ কৰিলে মানে ভিতৰৰ পৰা আন্ধাৰ হৈ যায় এই গছজোপা ওপৰতো শেৱালি ফুল পৰি পেলাই দেখিব ইমান ধুনীয়া হৈ আছে এই গছজোপা এনেই ইমান ধুনীয়া কালাৰটো সেউজীয়া আৰু হালধীয়াৰ তাৰ ওপৰত আকৌ বগা শেৱালি ফুলখিনি পৰি পেলাই দেখিবলৈ আৰু বেছি ধুনীয়া হৈ আছে দেই পুচি এই বাপৰে পলাইছে দেখিছেনে মই যেতিয়া ভাত খাওঁ নহয় ভাত খালে মানে ডাইনিঙৰ তলত চকীৰ তলত আহি পেলাই নেজডাল গাত লগাই দিয়ে এতিয়া হলে পলাইছে আগফালৰ পৰা এতিয়া আহি গলো আমাৰ ঘৰৰ পিছফালে মানে পুখুৰী পাৰৰ ফালে আৰু চাৰিওফালে একেবাৰে চৰাই চিৰিকটি মাতহে শুনা পাইছেনে আপোনালোকে ইমান ধুনীয়া একদম এটা সুন্দৰ এটা পৰিৱেশ নহয় শুনকচোন পুৰা একদম চৰাই চিৰিকটিৰ ইমান ধুনীয়া মাত মানে কি কম মানে আৰু সদায় ইমান সোনকালে উঠা নহয় দেই আজি সোনকালে উঠি পেলাইহে যে ইমান এটা ধুনীয়া মানে পৰিৱেশ উপভোগ কৰিবলৈ পাৰিছো নহলেতো দেৰিলৈকে শুই থকা হয় যে দেৰিলৈকে শুই থাকিলে মানে কিন্তু এই পৰিৱেশটো উপভোগ কৰিবলৈ পৰা নাযায় তো আজি যেহেতু সোনকালে উঠিলো সেইটো কাৰণেহে ইমান ধুনীয়া পৰিৱেশ এটা উপভোগ কৰিবলৈ পাইছো সঁচাকে দেৰিকে উঠিলে মানে যে একোৱে পোৱা নাযায় এই ৰাতিপুৱাৰ এই ধুনীয়া সময়খিনি মানে কি কম মানে যিটো বতাহ যেনেকুৱা বতাহ মানে চৰাই চিৰিকটি যি মাত মানে এনেকুৱা এটা ধুনীয়া পৰিৱেশ নহয় মানে মোৰ মানে আজি খুব বেছি ভাল লাগিছে মই আগতে উঠিছিলো সোনকালে অলপ দিনৰ পৰা মানে কিবা উঠিব মন নাযায় এলাহতে শুই মানে দেৰি হৈ যায় দেৰি মানে ইমান দেৰিলৈকেও নুশু তথাপিও মানে 7টা মান বজাত উঠিলেও মানে সেইখিনি পোৱা নাযায় আৰু যিখিনি ৰাতিপুৱা 5টা বজাত উঠিলে মানে পোৱা যায় আৰু সেই আমাৰ পুখুৰীত দেখিছে মাৰ হাঁহ চৰি আছে ইয়া পিছফালে আৰু পুখুৰীৰ পানীখিনি কিয় জানো সেউজীয়া হৈ গৈছে পুৰা আৰু এটা কথা মানে আমাৰ মাৰ যে এইফালে হাঁহৰ গঁৰাল আছে এয়া এইটো চাইডে হাঁহৰ গঁৰাল আছে এইফালে হাঁহৰ গঁৰাল আছে আমাৰ মানে ইয়াতে মানে বান্দৰ আহে তো আমাৰ মাৰ মুৰ্গী হাঁহে যে কণী পাৰে কণীবোৰ আহি পেলাই বান্দৰে খাই দিয়ে
সেইটো কাৰণে দিগদাৰ হয় না মানে ইয়াতে বান্দৰ সোমাই গঁৰালৰ ভিতৰত সোমাই পেলাই মাৰ মুৰ্গীবিলাকে পৰা কণীবোৰ মানে প্ৰায় আহি পেলাই খাই দিয়ে তো সেইটো কাৰণে অলপমান দিগদাৰে হয় ঠাণ্ডা আহিছে আৰু কাৰণ একদম পুৰা এতিয়া ঠাণ্ডা লাগি আছে আৰু ৰাতি হলে মানে হিম পৰে এতিয়া পুৰা মানে টিং চিংবোৰ ভিজি আছে গছ গছনিবোৰ ভিজি আছে একদম পুৰা ঠাণ্ডা লাগি আছে আৰু এতিয়া মানে এনেকুৱা হৈছে চুৱেটাৰ পিন্ধিবলৈও নহয় চুৱেটাৰ নিপিন্ধিলেও নহয় আৰু ৰাতি বিশেষকৈ কি হয় মোৰ লগত বুলি নহয় দেই বহুতৰ লগতে চাগে হয় আপোনালোকৰ লগতো হয় চাগে এনেকুৱা মানে ফেনখনো লাগে কম্বলখনো লাগে ফেনখন নহ'লেও নহয় কম্বলখন নহ'লেও নহয় তেনেকুৱা হৈছে মোৰ এতিয়া এনেকুৱা হয় ৰাতি মই ফেনৰ ছুইচটো অন কৰি লওঁ আকৌ কম্বলখনো লৈ লওঁ মানে এনেকুৱা কৰিবও পাৰোঁ কম্বলখন লৈ পেলাই ফেনখন অফ কৰিব পাৰোঁ কিন্তু নাই দুটাও লাগে তাৰমানে ফেনো লাগে কম্বলো লাগে তেতিয়াহে শুবলৈ পাৰোঁ তাৰমানে ৰাস্তালৈ অলপ ওলাই আহিলোঁ আৰু বকুল গছজোপা দেখিছেনে এই বকুল গছজোপাৰ মানে ভিতৰত গছজোপা যিহেতু জোপোহাটো পুৰা মানে চৰাই চিৰিকটিবিলাকৰ মাতবিলাক ধুনীয়াকৈ ওলাই আছে আৰু সেইফালে যে সেইজোপা দেখিছেনে সেইজোপা পাকৰি গছ দেই আমি সৰু থাকোঁতে পাকৰি যে ফুলে যে তেতিয়া টেঙা লাগে নহয় খাই পেলাই সৰুতে খুব খাইছিলোঁ দেই আমাৰ মানে মই যোনখন স্কুলত পঢ়িছিলোঁ সৰুতে সেই তাতো আছিল মানে পাকৰি গছ এজোপাটো ৰঙাকৈ তলত সৰি থাকে একদম সৰুতে বহুত খাইছিলোঁ আৰু এইটো বস্তু আৰু এই গছজোপাটো পুৰা চৰাইবোৰ একদম খেলি আছে আৰু একদম মানে সেইটো সিহঁতক খেলাই হয় আৰু সিহঁতৰ কাৰণে একদম পুৰা মানে দৌৰা নিচিনা আৰু এবাৰ ইজোপা গছৰ পৰা সিজোপা গছলৈ গৈছে একদম তেনেকৈ আছে আৰু ৰাতিপুৱা সময়ত গাঁওখনৰ ইমান ধুনীয়া এটা পৰিৱেশ একদম ঠাণ্ডা হৈ আছে গাঁওখন মানে পুৰা আৰু এই আগফালে যে ছাগলী দুজনী এইকেইজনী আমাৰে ছাগলী হয় মাৰ আৰু মায়ে এইকেইটা ছাগলী আকৌ নতুনকৈ লৈছে আমাৰ যে আগৰ ছাগলী দুজনী আমাৰ মাৰ আগৰ দুজনী ছাগলী চোৰে লৈ গ'ল মানে গাঁৱৰ পৰাই লৈ গ'ল এনেকৈ বান্ধি থোৱা আছিল